সকলোলে মৰম জনাইছো আৰু আজি মই অন্য এটা ভিডিঅ' লৈ আগবাঢ়িছো সকলো চাগে ভালে আছে ভালে থাকক সকলো মোৰ গাটো ভালকে ভাল হোৱাই নাই কাঁটো ভাল হোৱা নাই অৱস্থাটো ইমান ভাল নহয় হলেও হিদিনা আগৰ ভিডিঅ' এটাত কৈছিলো যে ভাওনা সমাৰোহ হৈছে ইয়াতে আজি আমাৰ ইয়াতে হৈছে 15 তাৰিখ গতিকে ভাওনা তালৈ যাবলৈ ওলাইছো আৰু তাৰ কিছু ভাওনাৰ কিছু অংশ কিছু দৃশ্যাংশ আপোনালোকৰ লগত শেয়াৰ কৰিম বুলি ভাবিছো হেতু কাৰণে এই ভিডিঅ'টো বনাবলৈ লৈছো যদি মোৰ এই ভিডিঅ'টো চাই ভাল লাগে তেন্তে প্লিজ আগৰ দৰে কৈছো লাইক কমেন্ট শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তেতে বলকচোন যাও ভাওনাস্থলীলৈ ভাওনাস্থলীলৈ গৈ আছো একেটা ৰাস্তায় আপোনালোকে দেখিয়ে থাকে সদায় এটো ৰাস্তাৰ ভিডিঅ' কৰাই হয় তথাপিতো আৰু ৰাতিৰ ভিডিঅ' দিনৰ ভিডিঅ' সব বেলেগ বেলেগ হয় আপোনালোকক দেখাইছো চাওক গাড়ী একদম ইয়াৰ পৰা লাইন পুৰা গাড়ী মানে কেৰে ৰখাবানি কি গোটেই পিছপিনে লিখা আছে কিমান মানুহ হৈছে ইয়াৰ ভিডিঅ' কৰি দিছো
তেন্তেহে মই কৰিম প্ৰচাৰ। ৰাণী, মই তোমাৰ ওচৰত প্ৰতিজ্ঞাবদ্ধ হৈছো। আনহে নালাগে মোৰ প্ৰিয় পুত্ৰ ৰামৰ নামত মই প্ৰতিজ্ঞাবদ্ধ হৈছো। মই তোমাৰ মনৰ কামনা পূৰ্ণ কৰিম। নলৰাবা তেন্তে পুৰা সেনা দেৱতাৰ কৰিলে ভক্ত ঋষি মণ্ডলী পুৰা পঞ্চভূতা পুৰা সকলে চক্ৰৱৰ্তী উদ্দেশ্য ৰচাই ৰামীৰ শৈলীৰ আগত প্ৰতিজ্ঞাবদ্ধ হ'ল। মনৰ পৰা প্ৰত্যাৱৰ্তনৰ পাছত সকলোকে পুনৰ দেখা হ'ব। সেয়ে আমি মাটিত সুবিধা